जारी रहूंगा, जीवन भर विवाह नहीं करूंगा, वंशहीन ही जीऊंगा और वंशहीन ही मरूंगा, ये मेरी अखंड प्रतिज्ञा है। এই প্ৰকাণ্ড ধৰি গন্ধু শুনাৰ পাছত হাতত অলপ চেনিটাইজাৰ লগাই লৈ এই চেনিটাইজাৰ দে ল চেনিটাইজাৰ তো হাতত অলপ চেনিটাইজাৰ লগাই লৈ ৰণৰ শিঙাটো বজাই আজি 7 মিনিটৰ যুদ্ধখন বলক সকলো উপভোগ কৰোঁ। কেলা ফটো মাৰ মোক কেলা ও মা যিটো সময়ত কৰোনাই সকলোকে বেম্বো ভৰাই আছে, ঠিক সেইটো সময়তে কৰোনাৰে কিছু প্ৰজাতিৰ মানুহ আমাৰ ফেচবুক বা টিকটক আদিত নিজৰ মক্কেলামী ভাইৰাছবোৰ সকলোৰে মাজত বিয়পাই আছে। তো ছ'চিয়েল মিডিয়াত আজিকালি শুকাই যোৱা মাইকী লেডিজ বেঙেনাৰ ডেন্সে চাবা, একেখন ঘৰৰে আমি দুয়ো ভনী বাইদাঙ মানে বান্দৰ কেকুৱা লাগি খুজতিত চট ফটাই ফুৰা বুঢ়ী বগলী ডেন্সে চাবা। उठा ले रे बाबा उठा ले मेरे को नहीं रे इन दोनों को उठा ले। A few moments later আপোনালোকক আসলি মালটো দেখুৱাই হোৱা নাই। প্ৰেজেন্টিং মাল একদম জহা মাল। সেল মাল সকলোৰে ৰিজেক্ট মাল, যি নিজৰ পবিত্ৰ পুলিংগৰ পৰা স্ত্ৰীলিংগ হ'বৰ কাৰণে অফুৰন্ত দুৰ্দান্ত কষ্ট আৰু লগত চেষ্টা কৰি আছে, বাট অফচোচ তেওঁ হ'ব পৰা নাই। মিছাকৈ নকবি সঁচাকৈ সুধিছো জানিব খুজিছো আৰু কিমান জনী আছে। निकल लौड़ी, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी। तो सारे मिलके हमको पागल बना रहे मादर चोत के बच्चे। শুকান বেঙেনাৰ মালিক আমাৰ এইজন বুঢ়া, যাৰ শিপুৰলৈ যোৱা অনলাইন ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে চলি থকাৰ টাইমতে বুঢ়াৰ আকৌ শেষ ইচ্ছা কি জানে নাজানে? টিকটক ষ্টাৰ হোৱা। একেখন ঘৰৰে আমি দুয়ো ভনী अबे साले বাইদাঙৰ আৰু মই সৰুজনী। মৰা পাতৰ চুলি লগাই ওচৰৰ মাইকীৰ ব্লাউজ পেটিকোট পৰিধান কৰি বুঢ়া একদম আইটেম গালৰ অৱতাৰ। একেখন ঘৰৰে আমি ओ भोंसड़ी वाले चाचा अरे म्यूजिक बंद करो जरा। हो गया बस, थोड़ा रेस्ट कर लीजिए वरना रेस्ट इन पीस हो जाएंगे। হেৰ বুঢ়া, তোক যেন একেবাৰে গাণ্ডুৱে লাগিছে, ইমানে যদি মক্কেলামি কৰিব মন তেনেহ'লে ট্ৰেইনৰ ডবাত যা, হাত চাপৰি মাৰ, কমচে কম 10 টকা নোট কেইটাতো পাবি। এইবোৰ দেখি দেখি মোৰ মাথা পেছে নে, তাতে লকডাউন, তাতে এইবোৰ মক্কেলামি চালা। ফেচবুকটো খুলিবই নোৱাৰি, ইউটিউবতো ইহঁতৰ কথা। আৰে যিটো সময়ত হৰিনাম ল'ব লাগে সেইটো সময়ত তাৰ আকৌ বুঢ়া কিহে তেল চৰিছে টিকটক ষ্টাৰ হোৱা। কেলা এতিয়া পিছে নকবা আকৌ আমিহে অসমক ৰিপ্ৰেজেণ্ট কৰোঁ বুলি। মোৰ আগত বেছি চিঞৰি কথা নকবি। केला কোন গজনীয়ে কৈছিলে কেলা বিউটি পাৰ্লাৰ বন্ধ হলে ছোৱালীবোৰ দেখিবলৈ কি হ'ব বুলি? केला তেওঁৰ কথা কি ক'ম আৰু, কেতিয়াবা ৰাণু মণ্ডল, কেতিয়াবা থিনচাক পূজা, নকৈছো আৰু বিবিধ অৱতাৰৰ তেওঁক দেখিবা। তথাপিও যে কেঁচুমুৰীয়ে পৰা শুকান জেউৰাৰ দেহাৰ এইজনী বাইদেউ বনি গ'ল টিকটক ষ্টাৰ। যি কি নহওক, বুঢ়ীজনীৰ LED বাল্বৰ দৰে বগা ধুকধুকীয়া বগা দাঁতকেইটা, মানে প্ৰকাণ্ড দাঁতকেইটা চালে কিন্তু কিছু চকু চাট মাৰি যোৱা। बाइडो, क्या आपके टूथपेस्ट में हार्पिक और फेनाइल है? একে চেণ্ডেলো খুলিয়া জানাই নহয় এইখন গাঁৱৰ মই পাঞ্জা চেম্পিয়ন। ল'ৰা ছোৱালী সকলোকে বগৰাই থৈছো। मस्त जोक मारा रे, ये हंस रे हलकट हंस।
এতিয়া একো নকবি পিছে আমিহে অসমক ৰিপ্ৰেজেণ্ট কৰোঁ বুলি মোক লাগে ডাইৰেক্ট মত हेलो हेलो बाबू भान खाला वो मैं मस्त तेल में फ्राई करके वो मैं खा गया खाला जा तेरी माँ की ওই লৰা শুনা ন তোমাৰ মোৰ বহুত ভাল লাগিছে মোক বিয়া কৰাব চালা গেলা আলু গেলা পিয়াজ নিজৰ বেঙেনা চিঙি বিলাহী লগালে মানুহ কোনে ভাল পাব ৰে মিছাকৈ নকবি সঁচাকৈ সুধিছো জানিব খুজিছো আৰু কিমান कौन भौंक रहा है ये बदतमीज তোৰ 5 প্ৰবলেমছ 1 সলিউশন পৃথিৱীৰ এজন মানুহে কেৱল সমাধান কৰিব পাৰে কেৱল 30 মিনিটত সকলোৰে মৰমৰ সকলোৰে স্নেহৰ হিয়াৰে আমঠু বুকুৰে আমঠু নট অনলি ওৱান এণ্ড অনলি জটিন লাইক ইট লাইক দ্যাট সৰি জনিদা जो तेरी खातिर तड़पे पहले से ही क्या उसे तड़पाना ओ जालिमा आखिर लोग मुझे बोलते हैं मैं गे हूँ ইয়াৰ মক্কেলামি ইমানতে সমাপ্ত নহয় ৰাইজ मुझे बचाओ मुझे कोई गुंडे मेरे पीछे पड़े हैं बचाओ मुझे बचाओ बहुत आती होंगे वो लोग बचाओ ইয়াৰ মক্কেলামি ইমানতে সমাপ্ত নহয় ৰাইজ ইয়াৰ হিজৰামি টেলেণ্টটো ইয়াৰ অংগে অংগে ইতনা সুমা ৰহা হে কি অস্কাৰ কি বেষ্ট একশ্যন এৱাৰ্ড সৰি হিজৰামি এৱাৰ্ড ইয়ে পাব লাগে শুনিছা নে হে মতাবোৰে মোক জোকাৰিছে ভাল মাইকী মতো পালো দে ঐ মোৰ মাইকী যদি কিয় জোকাৰিছে সৰি এই দাঁত ভাঙি দিম बंद करो ये सब नाटक कुछ लाइफ में अच्छा करो अरे ऊपर वाले को जवाब देना है शर्म करो दल्लो शर्म হিজৰামি এক্টিংটো এনেকুৱা মজাকে কৰিব পাৰে যদিহে এইজনী ছোৱালীয়ে নিজৰ টেলেণ্ট হানটো আমাৰ ট্ৰেইনৰ দবাত দেখাব পাৰে তেনেহ'লে অকলে ই গোটেই হিজৰা সন্ধাৰ ফাট মাৰি দিব পাৰে पैसा दे पैसा दे गांडू लोग है गांडू लोग ठप ठप पैसा छात्रों को सिर्फ दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो এতিয়াকো নকবি পিছে আমিহে অসমক ৰিপ্ৰেজেণ্ট কৰোঁ বুলি हमको बचाने वाला फरिश्ता आ गया हमको बचाने वाला फरिश्ता